দিছটো হ'ল যে এতিয়া যে বাহিৰত চা মানে এনেকা টুৰ্ণামেণ্ট হৈ থাকে তাতে যদি আমাৰ ইয়াতে এনেকা হয় মানে প্লেয়াৰ্ছবিলাকত মই যেতিয়া সৰু তাত সময়ত বহুত বাস্কেটবল খেলা প্লেয়াৰ্ছ আৰু মোৰ ছিনিয়ৰবিলাক আৰু ফুটবলবিলাক বহুত মানে স্পৰ্টছৰ খেলা মানে উইথ ফিজিকেল হেল্থ বহুত বঢ়িয়া আছিলে কিন্তু এতিয়া চাল অপৰচুনিটি নাই কাৰণে এনেকা টুৰ্ণামেণ্ট আৰু ইভেণ্ট না হোৱাৰ কাৰণে মানে এইবিলাক চব ৰিটায়াৰমেণ্ট যেনেকৈ হৈ গ'ল এতিয়া খেলা মানুহ মানে বহুত কম ওলাই আছে তাৰ মেইন উদ্দেশ্য হ'ল এইটো মানে আৰু কালচাৰটো আৰু উঠাই আনিব লাগিব তো এনেকা ইভেণ্ট হ'লে মানে প্লেয়াৰ্ছবিলাক ওলাই আহিব মানে মই খেলাৰ কামত যেতিয়া টাইম দিম ইয়াতো অলপ কিবা সুবিধা পায় যাতে মই আজি খেলি যদি জিতি গ'ল 50,000 মান পালে মই ইয়াৰ লগত আৰু কিবা ব্যৱস্থা কৰিব পাৰোঁ মেইন উদ্দেশ্য হ'ল এইটো অপৰচুনিটিটো আমাৰ জাগাত লাগে আৰু বহুত এনেকা হ'লে ডেভেলপমেণ্টো আহিব নহ'লে মানুহবিলাকো কি ক'ব মানে জাষ্ট খেলি থাকে একো বেনিফিট নাই যদি এনেকা চিষ্টেমত হ'লে প্লেয়াৰ্ছে নোলাব কালি পঢ়াত বেছি ধ্যান দিব কিন্তু কালি পঢ়াৰ লগতে আপোনাৰ লাইফত ছাকচেছ ল'ব নোৱাৰে চ' উদ্দেশ্যটো হ'ল আমাৰ জাগাত এনেকা ইভেণ্ট আৰু অপৰচুনিটিটো বেছিকৈ আহিব লাগে আৰু আমি ষ্টাৰ্ট কৰিছোঁ মিউজিক এড ফাউণ্ডেশ্যন পৰা এতিয়া 4th টাইম হ'ল আৰু মই কৰি থাকিম আৰু আছে মই ধন্যবাদ জনাম স্পেচিয়েলি যা স্পনচাৰ্ছ আমাক স্পনচাৰ কৰি এই ইভেণ্টটো ভালকৈ মানে আজি অলমষ্ট কমপ্লিট হোৱা নাই কিন্তু কমপ্লিটে জাষ্ট খেলাটো কমপ্লিট কৰি যেতিয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন দি দিয়ে এইটো কমপ্লিট হৈ যাব কিন্তু ইভেণ্ট অলৰেডি ছাকচেছফুল হৈ আছে এইটোৱে মেইন কথা চ' চেম্পিয়ন টিমতো চ' টোটেল প্ৰাইজ হ'ল 1,20,000 ফাৰ্ষ্ট মেন্সৰ কাৰণে ফাৰ্ষ্ট উইনাৰটো পাব 40,000 আৰু মেন্সৰ ছেকেণ্ড উইনাৰ পাব 20,000 আৰু যোনে পাৰ্টিচিপেট কৰে 3rd 4th ইয়াৰ কাৰণে 6,000 কনচলেশ্যন প্ৰাইজ দিয়া হ'ব আৰু ছোৱালীবিলাকতো ছেম ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ফিটো জাষ্ট 600ত আপুনি জিতি পালে 20,000 মান পাব ছোৱালীৰ কাৰণে আৰু ছেকেণ্ড হ'ল 15,000 আৰু ইয়াৰ যিটো কষ্ট কৰি অলপ খেলি থাকিলে চ' ছেকেণ্ড 3rd and 4th এটা কনচলেশ্যন 4,000 পাই যাব দুটা টিম চ' গোটাই মিলি মানে এটা অপৰচুনিটি ইয়াৰ কাৰণে যদি ইয়াত দেখিলে কিবা নিজৰ কাৰণে কয়টামান ভাল বস্তু কিনি পাব জোতা ভালকৈ আৰু কটা ভাল এইটো মানে ষ্টুডেণ্টবিলাক এতিয়া কাম কৰাটো সোমাই নাই এতিয়া অলপ মানে মা বাবাৰ পৰা ইমান পইচা লোৱাৰ ইমান সাহস নাই তাতে ইয়াৰ ইভেণ্ট এনেকা যদি থাকে ইয়াৰ কিবা সুবিধা আহি যায় মানে ইয়াৰ নিজৰ কাৰণে কিবা কিনিবলৈ চ' এইটোৱে মেইন উদ্দেশ্য অপৰচুনিটিটো ক্ৰিয়েট হ'ব লাগে এইটোৱে টিমটো শ্বিলঙৰ আছে 3টামান আৰু প্লাছ গুৱাহাটীও 4টা আৰু লোকেল প্লাছ গাৰ্লছৰো শ্বিলং আৰু প্লাছ মেঘালয়া আৰু এইটো গুৱাহাটী এইটো বাহাটো আহিব লাগিছিলে কিন্তু ইয়াৰ নেশ্যনেল এবাৰ কিবা ছেশ্যন হৈ আছে কাৰণে আহিব নোৱাৰিলে চ' নেক্সট টাইম আশা কৰিছোঁ আৰু ডিচেম্বৰ মাহৰ উইণ্টাৰত যেতিয়া ৱেডাৰো বেছি ভাল হ'ব এইটো মানে আশা কৰি এটা ডাঙৰ মানে কৰিব বিচাৰি আছোঁ টাৰ্গেট কৰি আছোঁ চ' এইটো ছাকচেছফুল হয় মই এইটো টাৰ্গেটটো এইটোৱে মানে অপৰচুনিটিটো ক্ৰিয়েট কৰি থাকোঁ